নমস্কাৰ সকলোলৈকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে কুশলে আছে। মই আজি আপোনালোকৰ মাজলৈ পনীৰৰ ৰেচিপি এটা লৈ আহিম। মোৰ ল'ৰাজনে ৰাতিপুৱা স্কুলত যোৱাৰ আগতে কৈছে আজি পনীৰৰ আঞ্জা বনাবা। আজি মই মুংফলি আৰু কাজুৰ সৈতে পনীৰৰ আঞ্জাখন বনাম। আমাৰ অসমত কিন্তু বাদাম বুলিয়ে জনা যায়, ইয়াত মুংফলি বুলি কয়। আহকচোন আপোনালোককো দেখুৱাই দিওঁ মই কেনেকৈনো বনাওঁ। গতিকে আপোনালোকে ভিডিঅ'টো প্লিজ স্কিপ নকৰাকৈ চাই থাকিব। এখন কেৰাহী পাতি দিছোঁ, তাত মই মুংফলি কেইটা আৰু কাজু কেইটা দি দিছোঁ আৰু অলপ সময়ৰ কাৰণে এইখিনি মই ভাজি ৰাখিম। ল'ৰা ছোৱালী সৰু থাকিলে আপোনালোকেতো জানে ভাত খাবলৈ মন নকৰে, সেইকাৰণে কিবা বেলেগ ধৰণে বনাই দিব পাৰিলে ভাল লাগে আৰু সিহঁতেও খাই ভাল পায় দিয়কচোন। সেইকাৰণে মই মাজে মাজে এনেদৰে বনাবলৈ চেষ্টা কৰোঁ। আপোনালোকেও এবাৰ বনাই চাবচোন, মই আশা কৰোঁ নিশ্চয় ভালেই পাব খাই। এইখিনি মই ৰংচোৱা হোৱালৈকে এনেদৰে ভাজি থাকিম। গেছৰ ফ্লেমটো ল' ৰাখিছোঁ। এইখিনি ভজা হৈ গ'ল, এইখিনি এতিয়া মই নমাই ৰাখিম। নমাই লৈছোঁ এইখিনি মিক্সি জাৰ এটাত। আৰু সেই কেৰাহীখনতে অকণমান তেল দিছোঁ আৰু ডাঙৰ চাইজত মই দুটা পিঁয়াজ অলপ ডাঙৰকৈ মোটাকৈ কাটি ৰাখিছোঁ। আৰু এইখিনি মই যেনেদৰে চিলি চিকেন বা চিলি পনীৰৰ আঞ্জা বনাই আধা ভজাকৈ ৰাখি থয় তেনেদৰে মই ভাজি ৰাখিম। দুটা জলকীয়াও দি দিছোঁ। এইখিনি মই একদম ৰংচোৱা হোৱালৈকে নাভাজোঁ, আধা ভজাকৈ উলিয়াই ৰাখিম। এইখিনি মই এতিয়া ভাজি আছোঁ। এইখিনি হৈয়ে গ'ল প্ৰায় ভজাৰ নিচিনা। এতিয়া এইখিনি মই নমাই ৰাখিম। এইখিনি মই নমাই লৈছোঁ। অকণমান তেল দিছোঁ সেইখন কেৰাহীতে আৰু দুটা বিলাহী লৈছিলোঁ কাটি, এই বিলাহীখিনিও মই অলপমান ভাজি ল'ম। এইখিনি মই মুংফলি আৰু কাজু কেইটাৰ লগত একেলগে পিচি ল'ম, পেষ্ট বনাই ল'ম। এইখিনি নমাই লৈছোঁ, একদম ভাজিব নালাগে, অলপমান ভাজিলে হ'ব। এতিয়া কেৰাহীখনত মই পনীৰখিনি ফ্ৰাই কৰিম। কেৰাহীখনত তেলখিনি গৰম হোৱা টাইমখিনিত মই সেই পেষ্টখিনি বনাই লৈছোঁ। কেৰাহীৰ পেষ্টখিনি ইফালে কেৰাহীৰ তেলো গৰম হ'ল আৰু পনীৰখিনি মই ফ্ৰাই কৰিবলৈ লৈছোঁ। মই আজি জানো যে আজি ল'ৰাটো ভাতকেইটা ভালকৈ খাব। এতিয়া অকণমান নিমখ আৰু হালধি গুড়ি দি পনীৰখিনি মই ফ্ৰাই কৰি ল'ম। পনীৰখিনি ৰংচোৱা হোৱালৈকে ফ্ৰাই কৰিম। ইফালে বাচনো ধুই আছোঁ, কামো কৰি থাকোঁ, ভাতো বনাই থাকোঁ, লগতে বাচনো ধুই থাকোঁ। আপোনালোকে আৰু ভাবিব কেৰাহীখন এৰি ক'ত গৈছেনো, দুটা কাম একেলগে হৈ থাকে। পনীৰখিনি ভজা হৈ গ'ল, এইখিনি মই নমাই ৰাখিম। এখন প্লেটত উলিয়াই ৰাখিছোঁ। এতিয়া কেৰাহীখনত অকণমান তেল দিছোঁ। তেলখিনি গৰম হোৱাত কেইটামান গোটা জিৰা দি দিছোঁ আৰু এটা শুকান জলকীয়া দিছোঁ। আগতেও মই জ্বলা দিছোঁৱে, দুটা জলকীয়া আৰু এটা শুকান জলকীয়া, তেজপাত দিছোঁ আৰু নৰসিংহৰ পাত কেইটামান দি দিছোঁ। আৰু এটা পিঁয়াজ সৰুকৈ কাটি ৰাখিছিলোঁ, সেই পিঁয়াজটো ইয়াত এড কৰিছোঁ। এইখিনি ৰংচোৱা হোৱালৈকে মই অলপ সময় ভাজি থাকিম। ধনিয়া গুড়ি অলপমান দি দিছোঁ আৰু হালধি গুড়ি দি এইখিনি মই ভাজি ল'ম। এইখিনি ভজা হৈছে। এতিয়া মই সেই যে পেষ্ট বনাই লৈছিলোঁ বাদাম আৰু কাজুৰ,
সেইখিনি মই ইয়াত দি দিছোঁ আৰু অকণমান সময় এনেদৰে মই ভাজি থাকিম। বেছি টাইম নাভাজোঁ, প্ৰথমতে মই ভাজি লৈছোঁৱে পেষ্ট বনোৱাৰ আগতে, সেইকাৰণে মই অলপ সময়ৰ কাৰণে ভাজিম। অলপমান পানী দি মিক্সাৰ জাৰটো লাগি থকাখিনি ইয়াত দি দিছোঁ। আপোনালোকে ৰেড চিলি পাউডাৰ ব্যৱহাৰ কৰিব পাৰে বা কাশ্মীৰী লাল মিৰ্চ পাউডাৰো ব্যৱহাৰ কৰিব পাৰে, কালাৰটো ধুনীয়া হ'ব। মই কিন্তু ব্যৱহাৰ কৰা নাই। আৰু ইয়াত মই সোৱাদ অনুসৰি নিমখটো এড কৰিছোঁ। যিহেতু পনীৰ ভাজোঁতেও মই নিমখ দিছোঁ, সেইকাৰণে মই সোৱাদ অনুসৰি দিছোঁ। সোৱাদ অনুসৰি আপোনালোকে নিমখটো এড কৰিব। মই এইখিনি বেছি সময় ভাজি নাথাকোঁ, প্ৰথমতে ভাজি লৈছিলোঁৱে। এতিয়া মই ইয়াত পনীৰ আৰু পিঁয়াজখিনি এড কৰি দিম। এইখিনি পিঁয়াজখিনি এড কৰিছোঁ, আগতে ভাজি থৈছিলোঁ যে সেই পিঁয়াজখিনি এড কৰিছোঁ। আৰু পনীৰখিনিও ইয়াত এড কৰি দিম। পনীৰখিনি এড কৰিলোঁ। এতিয়া এইখিনি মই অলপ সময় এনেদৰে লৰাই থাকিম। আপোনালোকে গ্ৰেভি বেছি পানপনীয়া নিবিচাৰিলে এনেদৰেও খাব পাৰে। মই কিন্তু অলপ পনীয়া কৰিছোঁ, সেইকাৰণে মই ইয়াত গৰম পানী এড কৰিছোঁ। আৰু এইখিনি কিছু সময়ৰ কাৰণে মই ঢাকি ৰাখিম। অলপ সময় এনেদৰে মই 5 মিনিটমান সময় ঢাকি ৰাখিছোঁ। চাওকচোন আঞ্জাখন ৰেডি হৈ গৈছে। ঢাকনিখন গুচাই ল'লোঁ, আঞ্জাখন ৰেডি হৈ গৈছে, চাওকচোন। আপোনালোকেও এবাৰ বনাই খাই চাবচোন, কেনেকুৱা পায় প্লিজ কমেণ্ট কৰিব আৰু জনাব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰিব আৰু আপোনালোকে কেনেদৰে বনাইনো মোক কমেণ্ট কৰি জনাবচোন। ময়ো তেনেকৈ বনাবলৈ চেষ্টা কৰিম। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থাকিব। আজিলৈ ইমানেই, বেছি দীঘলীয়া নকৰোঁ। ধন্যবাদ।